guys, welcome to my YouTube channel. আজি 15 আগষ্ট স্বাধীনতা দিৱস মোৰ ফালৰ পৰা ৭৪তম স্বাধীনতা দিৱসলৈ অশেষ শুভকামনা জনাইছো। তো বলক আজি ভিডিওটো আৰম্ভ কৰো। Guys, এতিয়া আমি পালো ভবানীপুৰ। এইফালেৰে সোমাই যাব লাগিব। গুৱাহাটী ফালৰ পৰা আহিলে ৰাইট সাইড পৰিব। আপোনালোকক দেখাই আছো কোনফালেৰে সোমাই যাব লাগিব। এইফালেৰে সোমাই যাব লাগিব। তো বলক চাই থাকক আপোনালোকে। আজি বতৰটো ডাৱৰীয়া, বৰষুণ আহিব চাগে। এইটো পেট্ৰল পাম্প। এই ৰেলৱে ষ্টেচনটো আপোনালোকে পাৰ হৈ আহিব। পাৰ হৈ আহি পেলাই এইফালেৰে আহি থাকিব। ধানবিলাক পকিব আৰু পকিব হ'লে কি জানি। ধানবিলাক বহুত ভাল হৈছে এইবাৰ। ইয়াত মাছ বিচাৰি আছে নেকি? পুৰা মাছ পাইছে। তো গাইজ এইফালেৰে মানাস নেশ্যনেল পাৰ্ক সোমাই যাব লাগিব। আৰু আপোনালোকৰ কিবা সুধিব লগা থাকিলে ইয়াত কণ্টেক্ট কৰিব পাৰিব। ইয়াত কণ্টেক্ট নম্বৰ দিয়া আছে। তো বলক এতিয়া আমি মিছন ষ্টাৰ্ট কৰোঁ। So guys, আমি আহি পালো চাহ বাগান এখন। বহুত দূৰলৈ আছে চাহ বাগানখন। আপোনালোককো দেখালো। চাওক গাইজ চাহ বাগানখন। এইখিনিৰ পৰা আপোনালোকে যিমান দেখিছে সৌ দূৰলৈকে চাহ বাগানে দেখিব। অকল বহুত দূৰলৈকে চাহ বাগান আছে। এইফালে চাহ বাগান আৰু এইফালে চাহ বাগান, অকল মাজত এটা ৰাস্তা। বহুত দূৰলৈকে আছে, হয়তো আমাৰ কেমেৰাত নাহিব। চ' গাইজ এতিয়া আমি ইয়াৰে পৰা ওলাই যাওঁ। ৱাও চাহ বাগান কি ধুনীয়া লাগিছে। গছবিলাক চাওক না আপোনালোকে, চাহ বাগানৰ মাজত কি ধুনীয়া লাগিছে। চাহ বাগানৰ মাজে মাজে গৈ আছো। ৱাও গাইজ এইবিলাক ৰিজৰ্ট হয়। আপোনালোকে যদি খাব বিচাৰে ইয়াত খাব পাৰি। চাওক না আপোনালোকে, চাৰিওফালে চাহ বাগান। এইফালে চাহ বাগান, এইফালে চাহ বাগান, মাজত অকল ৰাস্তা। চ' গাইজ আমি ফাইনেলি আহি পালো মানাস নেশ্যনেল পাৰ্ক। মেইন গেট। গাইজ এইখিনি ৰাস্তাটো অকণমান বেয়া আছে। আৰু এইবিলাক জংঘলৰ মাজত জীৱ জন্তু ওলায়, বাঘ এইবিলাক ওলায়, বাঘ হাতী। গাইজ আপোনালোকে এইবিলাক যে তাঁৰবিলাক দেখিছে, ইয়াত জন্তুবিলাক বাহিৰত আহিব নোৱাৰাকৈ ইয়াত কাৰেণ্ট দি থয়।
যেন জন্তুবিলাকে বাহিৰত ওলাই আহিব নোৱাৰে। এতিয়া নাহিব কিজানি, নোলাব জন্তুবিলাক। ৰাস্তাটো অকণমান বেয়া আছে, অকণমান নহয় আগলৈকে বেয়াই পাম। গড় চৰ ওলালে ভাল আছিল, কিন্তু নোলাব চাগে। ক'ৰবাত ঘাঁহ চাহ খাই আছে, ওলালে ভাল আছিল, আপোনালোকক দেখাব পাৰিলোঁ হয়। মইতো বাৰু আগতে দেখা পাইছোঁ, ভাবিলোঁ আপোনালোককো দেখাম বুলি ভাবিছিলোঁ। এই চব গাড়ীবিলাক মানাসৰ পৰাই আহিছে। এইবোৰ মানাস অহা মানুহ। এই গাইজ ইয়াত 15 আগষ্ট বুলি ইয়াত খেল হৈ আছে এখন, চাওক আপোনালোকে। ভলীবল খেল হৈ আছে ইয়াত, চাওক মানুহ আপোনালোকে। চ' গাইজ ইয়াত এটা ধুনীয়া পিকনিক স্পট আছিল, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, কিন্তু পানী বহুত হৈ গ'ল। হোৱাৰ কাৰণে ইয়াত পানীবিলাক বাঢ়ি যোৱাৰ কাৰণে আপোনালোকক তাত গৈ দেখাব নোৱাৰিম। তো ইয়াৰ পৰা আপোনালোকক দেখাইছোঁ। চাওক গাইজ পানী ঢৌ, এইবিলাক চব মানাসৰ পানী হয়। ইয়াত নিউ ইয়েৰত বহুত মানুহ হয়, আজি 15 আগষ্ট, মানুহ বহুত। গাইজ এইফালে ভিতৰত গ'লে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। আজি আমি নাযাওঁ আৰু। গাইজ এইবিলাক চব মানাস গৈ আছে, আৰু এইবিলাক ৰিজৰ্ট হয়। চ' গাইজ আপোনালোকক গড় দেখাম বুলি কৈছিলোঁ নহয়, ভাগ্য ভাল দেখা পালোঁ। কেমেৰাত নাহিব বাৰু, আপোনালোকে দেখা পাইছেনে বাৰু? চ' গাইজ আমি এতিয়া ঘূৰি আহিলোঁ পিকনিক স্পটটোৰ পৰা। তাত বহুত মানুহ হৈ গ'ল, কৰোণা হৈ যাব পাৰে ন, বহুত মানুহ হৈছে। তো আপোনালোকক অলপ বেলেগ দেখাওঁ। চ' গাইজ এইফালেৰে মানাস অভয়াৰণ্য যায়, এতিয়া বন্ধ আছে COVID-19ৰ কাৰণে, আৰু তাত আপোনালোকে টিকট কাটিব লাগিব গ'লে। আৰু গাইজ আপোনালোকে অভয়াৰণ্যখনৰ ভিতৰত গ'লে জন্তু দেখা পাব, তাত বহুত ধৰণৰ জন্তু আছে, কিন্তু এতিয়া আমি যাব নোৱাৰিম। গাইজ ইয়াতে গ'লে আপোনালোকে জীপ লৈ যাব লাগিব। ইমান ধুনীয়া চাহ বাগান। চ' গাইজ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হ'ল। তো বাই বাই।